Hello, hi, welcome back to my next CD mini vlog. আজি ৰাতিপুৱা শুই উঠিয়ে vlogটো ষ্টাৰ্ট কৰিছো আৰু ইফালে চাওকচোন আজি জানুৱাৰী প্ৰথমটো দিন বুলি ইফালে গাহৰি এটা মাৰিছে আমাৰ নহয় বাৰু ওচৰৰ মাহতৰ ঠিক আমাৰ ঘৰৰ ফ্ৰণ্টৰে ঘৰৰ মাৰিছে আৰু আজি নতুন বছৰৰ আপোনালোকক মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জনালো আশা কৰিছো আপোনালোকৰ আজিৰ দিনটো যেন ভালে কুশলে পাৰ হয় আৰু আহি থকা বছৰটো সকলো দিনবোৰ যেন ভালে কুশলে পাৰে হয় হেয়ে কামনা কৰি হ্যাপি নিউ ইয়াৰ টু অল এণ্ড হেভ এ নাইস ডে গুড মৰ্নিং অল এণ্ড প্লিজ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিঅ'টো আজি নতুনকৈ চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু নতুন বছৰত তেনেকৈ আমাৰ একো খানা আছানা খোৱা নাই সেইভাবে ঘৰৰ ওচৰৰ গাহৰি মাৰিছে তাৰে অকমান আনি কিনে আমি ঘৰতে এসাজ খাম বুলি ভালকে ভাবিছো আৰু ইফালে আমি ৰাতিপুৱাই যেহেতু ভ্লগটো ষ্টাৰ্ট কৰিছো আমি ইফালে চাহ খাই আছিলো আমাৰ টিকলিৰ লগতে আমাৰ খাই আৰু ইফালে আপোনালোকক মিঠাই খাব দি আছিলে টিকলিয়ে আৰু চাহ কাপ খাই উঠিয়ে কামবোৰ ৰাতিপুৱা আজৰি কিনে ঘৰৰ আমি ৰাস্তাত এনে মানে ৰ'দ পোৱাই আছিলো ঠাণ্ডা না কাৰণে আৰু ইফালে টিকলিহতে মানে খেলা ষ্টাৰ্ট কৰিলেই আৰু ইহতে মানে আমি মাটিত নামাব নিবিচাৰো কাৰণ ৰাতিপুৱা ঠাণ্ডা হৈ থাকে যে কিন্তু ইহতে কান্দে সেইকাৰণে অলপ সময় নমাই দিছো তাৰ পিছত ইফালে মই মানে ৰন্ধা বঢ়া ষ্টাৰ্ট কৰিছো লাহেকে মই মানে আজি চৌকাত বনাম ভাতখিনি বহাই দিছো বাৰু গেছত কিন্তু আজি মই চৌকাত বনাম বুলি ভাবিছো মায়ে যিহেতু চৌকাত বনালে মায়ে বনাই আজি মই বনাম বুলি ভাবিছো গাহৰি মাংসটো ভাজি মাজি চৌকাত মই ঠাণ্ডা ৰাতিপুৱা জুই পুৱাও যেহেতু সেইকাৰণে ভাবি দিলো চৌকাতে বহাই দিও বুলি আঞ্জাখিনি আৰু এইফালে আমাৰ টিকলিয়ে দুপৰীয়া খাই বৈ উঠি শুই গৈছিলে ইভিনিং উঠি কিনে আমি কাপোৰ কানি পিন্ধি মানে গৰম কাপোৰ পিন্ধি ৰাস্তালৈ ওলাই গলো আৰু ইফালে ইয়াতে টিপিহতে খেলি আছিলে বেডমিণ্টন আৰু মই এইডোখৰতে ৰখি আছিলো ময়ো খেলিব পাম নেকি বুলি আৰু এইফালে আমাৰ টিকলিয়ে মানে সিহঁতৰ বহুতৰ লগত ফুৰিব গৈছিলে সেইফালে আহি আছে এতিয়া মই ইয়াতে ৰখি আছো কাৰণ ময়ো খেলিব খোজে ফাইনেলি মই খেলিব পালো আৰু মই খেলি আছিলো ইফালে আমাৰ টিকলিও আহি পালে নতুন বছৰ বলিবলৈ আমাৰ একোৱে মানে প্লেনিং নাই একো প্লেনিং কৰা নাই তো তেনেকৈ আজি দিনটো পাৰ কৰিলো এনেকৈ খেলি আৰু ভালকৈ এসাজ খাই ঘৰতে এণ্ড থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে ইমানেই লগ পাম আকৌ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ